তো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি একচুৱেলি ভিডিঅ'টো বনালোঁ, এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম। মোৰ ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব। তো সকলোৱে সৰস্বতী পূজা ভালে ভালে গ'ল, সকলোৰে গ'ল। তো আজি একচুৱেলি ভিডিঅ'টো বনালোঁ এটা বিশেষ কাৰণত। তো বহুত মানুহৰ এতিয়া মেইন প্ৰব্লেমটো হৈ আছে কি আনএমপ্লয়মেণ্ট ইছ্যুৰ কাৰণে বহুতো জব ওলাই আছে। একচুৱেলি বহুতে গম হয়তো পাবও পাৰে নাপাবও পাৰে। তো এই জবসমূহৰ নটিফিকেশ্যন অলৰেডি আমাৰ যিটো ৱেবছাইট আছে jobasamhub.com, তো সেই ৱেবছাইটটোত গোটেইখিনি পাব। যদি আপোনালোকে পোৱা নাই বিচাৰি কি জব ওলাইছে কি ওলাইছে, তো এই গোটেইখিনি আপোনালোকে তাতে পাব। তো এতিয়া আপোনালোকে যদি কি টাইপ কৰিব গুগলত, একদম চিম্পলি হয়, jobasamhub.com বুলি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ৱেবছাইটটো পাব, ৱেবছাইটত ক্লিক কৰিব, স্ক্ৰল কৰিব, তাত গোটেই ধৰণৰ যিমানবিলাক জব ভেকেঞ্চি আছে গোটেইবিলাক আপোনালোকে তাতে পাই যাব। আৰু মই আপোনালোকক স্পেচিয়েলি দেখাব বিচাৰিছোঁ, এতিয়া আপোনাৰ অ'কে, মই এতিয়া যাম কম্পিউটাৰ স্ক্ৰীণত। তো এতিয়া আপোনালোকে আহি গ'ল, ইয়াতে jobasamhub.com বুলি চাৰ্চ কৰিব গুগলত। তাৰপিছত এইটো ৱেবছাইটটো খোল খাব, তলত স্ক্ৰল কৰিব, ধুনীয়াকৈ ইয়াতে ৱেবছাইটটোৰ গোটেইখিনি ডিটেইলছ দিয়া আছে, কি জব ওলাইছে। এতিয়া এইটো RRB আইচলেটেড কেটেগৰিজৰ কাৰণে যিটো ৰেলৱেৰ কেইটামান ভেকেঞ্চি আছিলে, তাৰ লাষ্ট ডেট আছে 29 জানুৱাৰী, ঠিক আছে। তো 29 তাৰিখলৈকে সময় আছে, আপোনালোকে যদি বিচাৰে কৰিব পাৰে। ইয়াতে কি পোষ্ট আছে আৰু তাৰ এগেইনষ্টত কেনেকুৱা কি লাগিব গোটেইখিনি ইয়াতে ডিটেইলছ দিয়া আছে, কিমান কোৱালিফিকেশ্যন, কিমান এজ লাগিব, আৰু কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন দিয়া আছে, ফিজ কিমান লাগিব, কাটিব লাগিব, এইবিলাক দিয়া আছে। লগতে তলত লাষ্ট ডেট এণ্ড ষ্টাৰ্টিং ডেট, লাষ্ট ডেট আৰু এপ্লাই লিংক দিয়া আছে। এপ্লাই লিংকত ক্লিক হেয়াৰত ক্লিক কৰি কিনে আপোনালোকে ইয়াতে ধুনীয়াকৈ আপোনালোকৰ এপ্লিকেশ্যনকেইটা কৰিব পাৰিব। তো তাৰপিছত তলত এনেকৈ চাব পাৰিব কেনেকুৱা ধৰণৰ এক্সাম পাতি কি হ'ব, আৰু পাৰ্চেণ্টেজ কেনেকুৱা কি যাব, এলিজিবিলিটি কি হ'ব, গোটেইখিনি ডিটেইলছ ইয়াত তলত দিয়া আছে। আপোনালোকে জাষ্ট চিম্পলি jobasamhub চাৰ্চ কৰিব, গোটেইখিনি পাই যাব। তো নেক্সট এতিয়া যদি চাব যাওঁ, আসাম পুলিচৰ আছে। এতিয়া আসাম পুলিচতে আপোনাৰ যিহেতু আৰু সময় বঢ়াই দিছে, আপোনালোকে আসাম পুলিচৰ যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে এতিয়াও কৰিব সময় আছে, আৰু এপ্লাই কৰিব পাৰিব। ইয়াতে ডিপাৰ্টমেণ্ট হিচাপত কিমানটা পোষ্ট আছে, কিহৰ পোষ্ট আছে, গোটেইখিনি ইয়াত দিয়া আছে। দি কিনে ইয়াতে তলত এনেকৈ স্ক্ৰল কৰিলে ইয়াতে গোটেইখিনি ডিটেইলছ পাই যাব। তাৰপিছত আপোনাৰ ইয়াতে আছে NCERT ৰিক্ৰুটমেণ্ট 173 নন টিচিং পোষ্ট, 30 তাৰিখলৈকে লাষ্ট ডেট আছে। 30 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। কি পোষ্ট আছে ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে চাব এবাৰ স্ক্ৰল কৰি। আৰু এজ লিমিট গোটেইখিনি ইয়াত দিয়া আছে, কিমান কি আছে, কিমান লেব এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আছে, কিমান চেলাৰী পাব ইয়াত দিয়া আছে। তাৰপিছত তলত লিংক আছে, ক্লিক কৰিব, ক্লিক কৰি কিনে এপ্লাই কৰিব। তো লগতে নাবাৰ্ডৰ আছে 126 পোষ্ট, ইয়াতে ফেব্ৰুৱাৰী 3 তাৰিখলৈকে লাষ্ট ডেট আছে। তো ইয়াতে ডিপাৰ্টমেণ্ট এছিষ্টেণ্ট 159 এনেকুৱা ধৰণৰ পোষ্ট আছে, আৰু কেটেগৰী ৱাইজত বেলেগ বেলেগ আছে। লগতে কোৱালিফিকেশ্যন কি লাগিব গোটেইখিনি ইয়াতে দিয়া আছে। তলত এপ্লাই লিংক আছে, এপ্লাই লিংকত ক্লিক কৰিব, ক্লিক কৰি কিনে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। ক'ত কৰিব পাৰিব? jobasamhub, ঠিক আছে। তো আপোনালোকে এইটো গোটেইখিনি ইয়াতে চাই ল'ব পাৰিব, অনলি ক'ত? jobasamhub-ত। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক লাগে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ গোটেইখিনি কৰিব, আৰু অলপমান মৰম দিব আমাক শ্বেয়াৰ কৰি কিনে। ধন্যবাদ।